নমস্কাৰ, মই দেৱাশীষ। দুখন ৰাষ্ট্ৰ, যি দুখন ৰাষ্ট্ৰৰ মাজত বহু বছৰ ধৰি চলি আছিল বন্ধুত্বপূৰ্ণ সম্পৰ্ক। হয়, আমি ক'ব বিচাৰিছো ভাৰত আৰু নেপালৰ কথা, কিন্তু আমাৰ গাতে লাগি থকা ৰাষ্ট্ৰ নেপালৰ লগত ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছে নেকি? লকডাউনৰ সময়তে নেপালৰ নতুনকৈ প্ৰকাশিত মানচিত্ৰত সংযোগ হৈছে ভাৰতৰ বিস্তীৰ্ণ ভূভাগ। তাৰোপৰি নেপাল চৰকাৰে নেপালত কৰোনা মহামাৰী বিয়পোৱাৰ বাবেও ভাৰতবৰ্ষকে জগৰীয়া কৰিছে। গতিকে এই বিষয় লৈ এতিয়া আৰম্ভ হৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজত এক নতুন সমীকৰণৰ জল্পনা কল্পনা। নতুন দিল্লীয়ে প্ৰকাশ কৰিছে যে নেপালৰ এনেদৰে ভুৱাভাৱে পৰিসীমা বৃদ্ধি কাৰ্যক কোনোপধ্যেই মানি লোৱা নহয়। নেপালৰ চৰকাৰী বিভাগে প্ৰকাশ কৰা নতুন মানচিত্ৰখনত ভাৰতৰ উত্তৰাখণ্ডৰ কালাপানী, লিম্পিয়াধুৰা আৰু লিপুলেখক অন্তৰ্ভুক্ত কৰা কাৰ্যক ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি বুধবাৰে প্ৰকাশ কৰিছে। এনেধৰণৰ কাৰ্য সম্পূৰ্ণ একপক্ষীয় আৰু কোনো ধৰণৰ ঐতিহাসিক তথ্য বা প্ৰমাণৰ ওপৰত ভিত্তি নহয়। ইয়াৰ বিপৰীতে এনেধৰণৰ সীমা বিবাদমূলক বিষয় দ্বিপাক্ষিক কূটনৈতিক সম্বন্ধৰ দ্বাৰা সমাধান কৰিব পাৰি। কিন্তু এনেধৰণৰ ভুৱা সীমা বৃদ্ধি কৰাটো ভাৰতবৰ্ষই মানি নলয় বুলি চৰকাৰী মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে উল্লেখ কৰিছে। তেওঁ এনেধৰণৰ সীমা বিবাদ কূটনৈতিক আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ ভাৰত চৰকাৰৰ হৈ নেপালক আহ্বান জনাইছে। তাৰ বিপৰীতে কাঠমাণ্ডুৰ ভূমি ব্যৱস্থাপক মন্ত্ৰী পদ্মা কুমাৰী আৰিলে এখন সংবাদমেলযোগে নেপালৰ নতুন মানচিত্ৰখন মুকলি কৰে আৰু কয় যে প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলিৰ চৰকাৰে দেশখনৰ সীমা নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ। আৰিলে এইবুলি মন্তব্য কৰে যে এয়া সমূহ নেপালবাসীৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। মন্ত্ৰী কে.পি. শৰ্মা অলিৰ নেতৃত্বৰ এই চৰকাৰখনে নেপালৰ সম্ভ্ৰম আৰু পৰম্পৰা অব্যাহত ৰাখিব। আমি নতুন মানচিত্ৰখন প্ৰকাশ কৰাৰ লগতে ইয়াক বিদ্যালয়ৰ পাঠ্যপুথিতো অন্তৰ্ভুক্ত কৰিম। ভাৰতে নেপালৰ এনে দাবী উঠাই ল'বলৈ আহ্বান জনাইছে। অলিৰ চৰকাৰৰ মন্তব্যৰ উত্তৰ দি ভাৰতে কৈছে যে নেপাল চৰকাৰে ভাৰতৰ সাৰ্বভৌমত্ব আৰু সীমা সততাক সন্মান জনাই এনেধৰণৰ ন্যায্যতা নোহোৱা মানচিত্ৰ প্ৰকাশ কৰাৰ পৰা যাতে বিৰত থাকে। যোৱা 8 মে'ত ৰাজনাথ সিঙে তিব্বতলৈ গৈ এটা লিংক ৰোড উদ্বোধন কৰাৰ পাছতেই কাঠমাণ্ডু অধিক অগ্নিশৰ্মা হৈ পৰা দেখা গৈছে। উল্লেখযোগ্য যে নতুনকৈ মুকলি কৰা দাৰ্চুলা লিপুলেকক সংযোগী পথ বিবাদপূৰ্ণ এলেকাৰ মাজেৰে পাৰ হৈ গৈছে আৰু এই সংযোগী পথে মানস সৰোবৰৰ তীৰ্থযাত্ৰাৰ বহুখিনি সময় সঞ্চয় কৰিব। এই বিষয়তে নেপালৰ চৰকাৰে অতি ক্ৰোধেৰে ঘোষণা কৰে যে এই ঠাইখিনি কাঠমাণ্ডুৰ এক অংশ। আৰিলে বুধবাৰে জানিবলৈ দিয়ে যে বন্ধু দেশ ভাৰতৰ লগত কূটনৈতিক বুজাবুজিৰ জৰিয়তে এই সীমা বিবাদ সমস্যাৰ সমাধান কৰিবলৈ নেপাল চৰকাৰ ইচ্ছুক। ভাৰতৰ 8 মে'ৰ কাৰ্যব্যৱস্থাৰ পিছত নেপালৰ বিভিন্ন ঠাইত ভাৰতৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰতিবেদন আহি পৰিছে। ভাৰতে 2019 চনৰ 2 নৱেম্বৰত এখন নতুন মানচিত্ৰ প্ৰকাশ কৰিছিল, যিখনত নতুনকৈ কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে মৰ্যাদা লাভ কৰা জম্মু কাশ্মীৰ আৰু লাডাখকো অন্তৰ্ভুক্ত কৰি ভাৰতৰ চাৰিসীমা উপস্থাপন কৰা হৈছে। সেই একেখন মানচিত্ৰত কালাপানীক ভাৰতৰ অংশ হিচাপে দেখুওৱা হৈছে, কিন্তু নেপালে প্ৰকাশ কৰা অনুসৰি একমাত্ৰ কালাপানী অঞ্চলেই নহয়, লিম্পিধুৰা আৰু লিপুলেখকো নেপালৰ অন্তৰ্গত। সেয়া ইতিমধ্যে 1816 চনৰ ছাগাউলি চুক্তিৰ দ্বাৰা নিৰ্ধাৰিত কৰা হৈছিল। নেপালৰ চুক্তি অনুসৰি এই তিনিওখন ঠাই কালি নদীৰ পূব দিশে অৱস্থিত। এই চুক্তিত উল্লেখ আছে যে লিপুলেখক নেপালৰ ৰজাই ভাৰতৰ পৰা সহায়ৰ বিপৰীতে নেপালৰ মানচিত্ৰৰ পৰা আঁতৰাই ৰাখিছিল। কাঠমাণ্ডুৰ বিশ্লেষকে প্ৰকাশ কৰা যুক্তি অনুসৰি নতুনকৈ প্ৰকাশ কৰা মানচিত্ৰখন আচলতে 1950 চনলৈকে দেশখনত প্ৰচলন হয় বুলি নথিপত্ৰত পোৱা গৈছে আৰু কালাপানী এলেকাক ৰজা মহিন্দ্ৰই 1962 চনত ভাৰত চীনৰ যুদ্ধৰ পিছত ভাৰতক গতাই দিছিল। নেপালৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি কালাপানী এলেকা ভাৰত নেপাল সীমা বিবাদৰ এক গুৰুত্বপূৰ্ণ অংশ। 2015 চনত সমাপন হোৱা ভাৰত চীনৰ চুক্তিত লিপুলেখক পাছ ব্যৱহাৰ কৰা আৰু এই বিষয়ে নেপালক অৱগত নকৰা কাৰ্যক লৈ নেপালে এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডাৰীয়ে যোৱা সপ্তাহত এক ভাষণত নতুন মানচিত্ৰ মুকলি কৰাৰ কথা ঘোষণা কৰে। এই প্ৰস্তাৱে মঙলবাৰে এখন সভাত জ্যেষ্ঠ মন্ত্ৰীবৰ্গৰ অনুমোদন লাভ কৰে আৰু বুধবাৰে এই মানচিত্ৰ প্ৰকাশ পায়। ইয়াত কোৱা হৈছে যে কালাপানী, চুস্তা আদি ঠাইসমূহ এতিয়াও বিবাদিত ভূমি। উত্তৰ প্ৰদেশ, বিহাৰ, গোৰখপুৰৰ পাৰ্শ্বৱৰ্তী এলেকা চুস্তাও এই নতুন মেপত অন্তৰ্ভুক্ত। কাঠমাণ্ডুৱে দাবী কৰিছে যে ভাৰতে এই অঞ্চলসমূহত আধিপত্য স্থাপন কৰিছে। কে.পি. শৰ্মা অলিয়ে কয় যে
ভাৰতৰ অশোক স্তম্ভত সিংহৰ সৈতে সত্যমেৱ জয়তে লিখা আছে আৰু ই সূচায় যে সিংহৰ শক্তি অধিক। কিন্তু নেপাল নিশ্চিত যে কেৱল সত্যই হৈছে শক্তি। ভাৰত আৰু নেপালৰ মাজত বৈদেশিক সম্পৰ্কৰ অৱনতি বহুদিনৰে পৰা চলি আছিল আৰু এয়াই এতিয়া ভূমি বিবাদৰ দিশে পৰ্যবেক্ষিত হৈছে। দুয়োখন নিকটৱৰ্তী ভাতৃদেশৰ মাজৰ এই অৰিয়াঅৰি কেনেদৰে হাম কাটে এতিয়া সেয়াহে লক্ষণীয় বিষয়। আপোনালোকে চাই আছিল আপডেট নাও। অধিক খবৰৰ বাবে লাইক কৰক আমাৰ ফেচবুক পেজ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল। ধন্যবাদ।